হেল্ল' গাইজ, কি খবৰ? আহক আপুনি সকলো ভালে চাগে, মোৰো ভাল। মই নিশাকা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ লগতে মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে সকলো জানে, মোৰ ইয়াৰ আগৰ ভিডিঅ'টো এখন মহিলা ভাওনাৰ ওপৰত দিছিলোঁ। আজি সেইভাগ ভাওনা আমাৰ 30 মাৰ্চ, আজি ভাওনা আছে আমাৰ। এতিয়া মই এনেকৈ ৰেডি হৈ ল'লোঁ নামঘৰলৈ বুলি, যিহেতু নামঘৰত চাকি এগছি জ্বলাই আহোঁগৈ আৰু য'ত ভাওনাখন পতা হ'ব আৰু নাম এষাৰ ল'ব, সেই নামতো আমি থাকিব লাগিব। তো সেইবাবে ওলাইছোঁ। আজিৰ দিনটো কাৰ্যসূচীখিনি মই আপোনালোকক দেখাম। মানে এতিয়াৰ পৰা ধৰি একদম ভাওনা শেষলৈকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এনেকৈ চাই থাকিব, মই দেখাই থাকিম। আৰু এয়া আমি নামঘৰ ময়দানত চাকি ধূপ জ্বলাই ল'লোঁ। জ্বলাৰ পিছত আমাক ইয়াত চাহ খাব দিছে। চাহকণ খাই লওঁ, ইয়াতে এনেকৈ চাকি জ্বলালোঁ। তো চাহখন খাই আগৰ কাৰ্যসূচীখিনি মই আপোনালোকক দেখাই থাকিম। সকলোৱে নাম ল'লে, আমাক আশীৰ্বাদ দিলে, আমি আশীৰ্বাদ লোৱাৰ আগত মই দেখাবলৈ নহ'লে, যিহেতু মই ব্যস্ত আছিলোঁ চাকি জ্বলোৱাত। তো সেইবাবে মই বাকী যিমানখিনি পাওঁ আপোনালোকক দেখাই থাকিম। আৰু এতিয়া আমাৰ নাম শেষ হ'ল। নাম শেষ কৰি আমাক এতিয়া প্ৰসাদ বিলাব লৈছে। প্ৰসাদ চসাদ লৈ পেলাই আমি ঘৰলৈ যাম, যিহেতু আকৌ আহিব লগা হ'ব আমাক সোনকালে। 5টা-6টা মানত পোৱাকৈ মাতিছে। তো সেইবাবে এতিয়া প্ৰসাদ চসাদ লৈ একেবাৰে আপোনাক ঘৰত লগ পাম। আৰু এতিয়া নামঘৰৰ পৰা আহিলোঁ, আহি গা পা ধুই মেলি এতিয়া অকণমান জিৰাই লৈছোঁ, যিহেতু গোটেই ৰাতিটো ভাওনা আছে। তো সেইকাৰণে অকণমান এনেকৈ শুই লৈছোঁ। টোপনি যোৱা নাই, টোপনি এনেও নাহে মোৰ দিনত, ভয় লাগিছে বহুত, প্ৰথমবাৰ কৰিম। সেয়ে আৰু ভগৱানক চিন্তা কৰি আগবাঢ়িছোঁ। এতিয়া অকণমান মই জিৰাই লৈছোঁ এনেকৈ। তো একেবাৰে মই আপোনালোক যেতিয়া যাম নামঘৰলৈ, তেতিয়া মই আপোনালোকক লগ পাম। আৰু এতিয়া মই ঘৰৰ পৰা আহি গ'লোঁ ভাওনাৰ কাৰণে ৰেডি হ'বলৈ। এনেকৈয়ে পিন্ধি লৈছোঁ আৰু, যিহেতু মেকআপৰ মানুহ আহি গ'ল, এতিয়া আমি সকলোৱে যাওঁ মেকআপ কৰিবলৈ। আৰু এইবোৰ দেখিছেনে, এয়া চব ওলাই আছে। যোন যোনে ভাওনা কৰিব সকলো বহি আছোঁ। এতিয়া আমি যাওঁ। এয়া নাৰদ দেই, নাৰদে অলপমান বিশ্ৰাম কৰি লৈছে। আমি আহি গ'লোঁ মেকআপৰ ৰুমত, এয়া বহি আছোঁ। আৰু এইটো মেকআপৰ ঘৰ, ইয়াতে বস্তুখিনি থোৱা হৈছে। ইয়াত নামঘৰ ভাগ চব সকলো আমি ৰখি আছোঁ, এতিয়া মানে মেকআপ কৰিবৰ বাবে ইয়াত বহি আছোঁ। আৰু এতিয়া চাই লওক ভালকৈ, আকৌ মেকআপ কৰাৰ পিছত চাব। আৰু সকলোৱে ইয়াত এনেকৈ মেকআপ কৰি আছে, কিছুমানৰ হৈ গ'ল। এনেকৈ মেকআপটো সময় নাৰদ আৰু বিষ্ণু, বাকী এওঁলোকেতো ৰখি আছে মেকআপ কৰিবলৈ, আৰু এয়া কৰি থকা হৈছে। আৰু এয়া মই মেকআপ কৰি একদম ফুল লুকটো মই দেখাই দিছোঁ আপোনালোকক, ওপৰৰ পৰা তললৈকে। আৰু আজি নাটভাগ হৈছে নল দময়ন্তী আখ্যান, আৰু মোৰ চৰিত্ৰ হৈছে নল।
এইটা লিপিস্টিক কোনটা এইটা
বলয় মাঝে এরি ধোয়া অতি দময়ন্তী আরে নান্দি আন্দি সরি যাইনি গো আৰু এতিয়া আমাৰ ভাওনা ভাগ শেষ হ'ল। একেবাৰে শেষৰ চিনখিনি মই দেখাব নোৱাৰিলোঁ, আপোনালোকে ক্ষমা কৰিব যদি পাৰে। আৰু মই
সকলোকে বহুত ধন্যবাদ জ্ঞাপন জনাইছোঁ, বিশেষকৈ অংকুৰদাক আৰু ভিডিঅ'টোৰ যোগেদি সকলোকে মই ধন্যবাদ জ্ঞাপন জনাইছোঁ। বায়নসকলক হওক বা আমাৰ গোটেই গ্ৰুপ মেম্বাৰখিনিক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ, যিহেতু মই এইকণ সুবিধা দিয়াৰ বাবে। পোনপ্ৰথমবাৰ হ'লেও মই চেষ্টা কৰিলোঁ, বহুত ভুলো হ'ব পাৰে। আমি এনেকৈ মিলি ফটো মাৰিলোঁ, এয়া কেমেৰাত ফটো মাৰি থকা হৈছে, সেইবাবে আমি বহি আছোঁ। ফটোখিনি মাৰি আজি হ'লে আমি এতিয়া কিবা এটা খাই ঘৰলৈ ওলাই যাম। পোহৰ দিলে আছে সেইকেইটা খাই দিয়া। এয়া মেকআপ অতৰা পিছৰ চেহেৰা দেই, নেদেখিবও পাৰে নিজে। এতিয়া এনেকৈ ভাত খাই লওঁ চবেই। আৰু এতিয়া ভাওনা শেষ হ'ল, মই গৈ আছোঁ ঘৰলৈ ভাত খাই পেলাই। এতিয়া ঘৰলৈ ওলাই গৈছে, এয়া মোৰ ঘৰৰ ফেমিলি আহিছিলে, এইখিনি আগতো গৈ আছে। এতিয়া সেয়া নামঘৰ এৰি থৈ আহিছোঁ। তো ভিডিঅ'টো ইমানেই আছিল, যদি চাই ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লগ পাম মোৰ নেক্সট এটা ভিডিঅ'ত। আজিলৈ বাই বাই।